আজিৰ যিখন তামোলপুৰৰ মহিলা সবলীকৰণৰ ওপৰত মিটিং ৰখা হৈছে তাতে মই আজি অতিথি হিচাপে উপস্থিত থাকিব পাই মই অশেষ ধন্যবাদ মানিছোঁ। যিহেতু আমাৰ নতুন চৰকাৰ আহি আছে, UPPL চৰকাৰ আহি আছে, গতিকে আমাৰ এই UPPL চৰকাৰখনৰ যিটো এজেণ্ডা আছে, আমাৰ যিখন আমাৰ BTR চুক্তি আছে, সেই চুক্তিখনত আমাৰ মহিলা সবলীকৰণৰ ওপৰত বহু ধৰণৰ আঁচনি আছে। গতিকে সেই আঁচনি মৰ্মে আজি মই আহি UPPL দলৰ মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে উপস্থিত থাকি মই মহিলাসকলক মই এটা উদগনি জনাইছোঁ আৰু আঁচনিসমূহৰ বিষয়ে জনাইছোঁ। আত্মসহায়ক গোট কি বস্তু সেইটো মই তেওঁলোকৰ ওপৰত অকণমান সবিশেষ জনালোঁ। যিহেতু আমাৰ এই বিভিন্ন আঁচনিসমূহ আগতে যোৱা 17 বছৰত যিবিলাক আহিছিল, সেই আঁচনিসমূহৰ পইচাবিলাক আহি প্ৰশিক্ষণৰ অভাৱত আমাৰ BPF চৰকাৰখনে যিহেতু একো নকৰিলে যোৱা 17টা বছৰত, গতিকে মই এইবাৰ UPPL চৰকাৰৰ হৈ আমাৰ যিখন BTR চুক্তিত আছে সেই আঁচনিসমূহ পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে আমি যত্ন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰথমতেই কৈছে যে আই মাতৃসকলৰ কাৰণে চিন্তা কৰাৰ কথা। গতিকে আমাৰ যিবিলাক আঁচনি আছে, যেনেকুৱাকৈ আমাৰ মহিলাসকলক আমি নিজৰ ভৰিৰ ওপৰত থিয় দিবৰ কাৰণে তেওঁলোকক আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিম বুলি আমি চেষ্টা কৰিম আৰু নিশ্চয় আমাৰ এই BTRখন এই আঁচনিসমূহৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ ধৰক আচাৰ বনোৱাৰ পৰা নিজৰ জীৱনশৈলী কেনেকৈ জীৱন ধাৰণ কৰিব, যিবিলাক মানে ইনষ্টিটিউট আমাৰ যিখন আমাৰ টংলাত হ'ব বুলি কৈছে, সেই ইনষ্টিটিউটৰ জৰিয়তে আমাৰ মহিলাসকল বহুত মানে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু বিশেষ আমাৰ BTR চুক্তিত আমাৰ মহিলাবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আছে। আগতে যেতিয়া BPF চৰকাৰ আছিলে, যোৱা 17টা বছৰত বিভিন্ন ধৰণৰ আঁচনি আহিছে। বহুত মানে চেল্ফ হেল্প গ্ৰুপৰ নামত বহুত কৰোৰ টকা আহে, কিন্তু সেই টকাবিলাক কি কৰে, তেওঁলোকৰ নিজৰ জেপত ভৰায়। কিহৰ কাৰণে? যিহেতু তেওঁলোকে আমাৰ মহিলাবিলাকে আগবাঢ়ি যাব পৰা নাছিল, তেওঁলোকে আঁচনিসমূহৰ বিষয়ে জনা নাছিলে, তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা উদ্যোক্তা ওলোৱা নাছিল। কিন্তু এইবাৰ আমাৰ যিখন নতুন এজেণ্ডা, নতুন যিটো চুক্তি BTR চুক্তিত বিশেষকৈ মহিলাসকলৰ মানে আমাৰ 33% আমাৰ এয়া 33% যিহেতু মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে, সেই সংৰক্ষণ অনুযায়ী আমি বিভিন্ন জেগাত বিভিন্ন আমাৰ মহিলাসকলক আমাৰ এই চেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে আমাৰ প্ৰডাকশ্যনবিলাক আমি উলিয়াই টেক্সটাইলৰ পৰা আৰম্ভ কৰি পল্ট্ৰিৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ ফিল্ডত হওক, কালচাৰেলি হওক, আমি সকলোতে আমি গোটেই মহিলাসকলক জাগ্ৰত কৰি আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি পেলাই আমি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিহেতু আমাৰ প্ৰতিশ্ৰুতি হৈছে, আমাৰ UPPLৰ প্ৰতিশ্ৰুতি হৈছে ভয়, ক্ষোভ আৰু ভ্ৰষ্টাচাৰৰ পৰা দূৰত থকা। গতিকে আমি গাঁৱে গাঁৱে গৈ আমাৰ এই UPPL চৰকাৰৰ বিষয়ে আমি জয়ধ্বনি দি পেলাই আমাৰ শ্লোগান সহকাৰে আমি মহিলাসকলক অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে আমি যত্ন কৰিব প্ৰচেষ্টা কৰিম। এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ চৰকাৰখন গঠন হোৱাৰ পিছত আমাৰ নিজৰ মাতৃভূমিতে আমাৰ যিহেতু আমাৰ ইনষ্টিটিউটসমূহ হ'বলৈ গৈ আছে, গতিকে আমাৰ কেৰালা, বেংগলোৰত যিসকল আমাৰ অসমৰ পৰা আমাৰ BTR অঞ্চলৰ পৰা যিবিলাক মহিলাই হওক, যুৱক হওক, ছোৱালী হওক গৈ পেলাই তাতে কৰ্মসংস্থাপনৰ কাৰণে বাহিৰত যায়, তেওঁবিলাক যদি ঘূৰি আহি পেলাই আমাৰ ইয়াতে নিজৰ অঞ্চলত নিজে কৰ্ম দক্ষতা দেখুৱাই পেলাই আমি তেওঁলোককো সুযোগ সুবিধা দিম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু তেওঁলোককো ইতিমধ্যে আমি মেছেজ কৰা হৈছে। আমাৰ ৰাজহুৱা মেছেজৰ জৰিয়তে তেওঁলোকে গম পাইছে যে আমাৰ নতুন চৰকাৰ অহাৰ পিছত উইদিন 6 মান্থৰ ভিতৰত আমাৰ সকলো মহিলাই হওক, যুৱক হওক, সকলোৱে কৰ্মসংস্থাপন পাব বুলি এটা মেছেজ দিয়া হৈছে।